গাইজ ওয়েলকাম বেক টু মাই চেনেল। আজি আপোনালোকক দেখাম আজি আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল দহি বটা। আজি দহি বটা অকণমান আপোনালোকক দেখাই আছোঁ, তো চাই যাওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ দৰকাৰ হ'ব এয়া দহি বাটিবৰ কাৰণে লাগিব আপোনাৰ সূতা। এয়া দেখিছেনে নচা কৰি লৈছোঁ সৰুকৈ। আৰু এখন লাগিব কেঁচি, আৰু লাগিব লগতে বেজি গুলি লাগিব। তো চাই যাওক ভিডিঅ'টো শেষলৈকে। দহি বাতিবলৈ এটা দহি বাতিলোঁ। এয়া চাওকচোন, এইখিনি বাতিম এতিয়া। বাতি পিনে দেখাই আছোঁ আপোনালোকক কিদৰে দহি বাতিব লাগে। চাই যাওক ভিডিঅ'টো। গাঁঠি মাৰি ল'ব লাগিব প্ৰথমতে তিনিটা। সূতাখিনি এনেদৰে লৈ আকৌ এনেকৈ গাঁঠি মাৰিব লাগিব। তো সমানকৈ মিলাই ল'ব লাগে, তেতিয়া সূতাটো বেছি নষ্ট নহয়। এনেদৰে কৰি দেখিছেনে, এনেকৈ বস্তুটো ভাঁজ কৰি দিব লাগে। ভাঁজ কৰাৰ পিছত এইটো এই পাকেদি সৰকাই টাইটকৈ, বহুত টাইট কৰিব লাগিব, ঢিলা কৰিব নালাগিব। সূতাটো যিহেতু পিছল, খোল খাই নাযোৱাবৰ কাৰণে টাইটকৈ এনেকৈ টানি এনেকৈ দিব লাগিব। তাৰপৰা এনেকৈ সৰকাই এনেকৈ গাঁঠি এটা মাৰি দিলে খোল নাখায় আৰু। এনেকৈ গাঁঠি এটা মাৰি ছিঙি দিলোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ দহিটো বটা হৈছে। এয়া চক এয়া কি সুন্দৰ দেখিছেনে। চক বন্ধুসকল দেখিছেনে, এয়া দহি বাতি হৈ গৈছে। দেখিলে, এখন দুয়োটা মাথাত বাটোতে এঘণ্টা লাগিছে। দেখিছেনে কি ধুনীয়াকৈ বাতিলোঁ। এয়া আপোনালোকেও এইটো দিহা চাই পিনি বাতিব পাৰিব। যদি ভাল লাগিছে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। বাই বাই, আজিলৈ আহিছোঁ।